হয়, আজি নাৰী শক্তি সন্থা বালিকা আঞ্চলিক কমিটিৰ উদ্যোগতা আৰু স্থানীয় ৰাইজৰ সহযোগত দুপৰীয়া চেতামুখ পৰম ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে আমি আজি সম্বৰ্ধনা ও শিক্ষা সজাগতা সভাটো অনুষ্ঠিত কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আৰু লক্ষ্য হৈছে আমাৰ যিসকল আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিলে। আৰু অনাগত দিনত আমি সকলো অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী আছে স্কুলমুখী কৰিবলৈ আমি চেষ্টা কৰিম। আৰু সকলো অভিভাৱক আমি এটাই অনুৰোধ, আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি সদায় আমি শৈক্ষিক দিশত আমি আগুৱাই যাম। এই সংগঠনটোৰ জৰিয়তে আমি শৈক্ষিক দিশত আমি সম্পূৰ্ণ কাম কৰিম বুলি আমি আশাবাদী। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি অনাগত দিনত আৰু ইয়াতকৈ অধিক যদি শৈক্ষিকমূলক আমি কাৰ্যসূচী ল'ম আৰু শিক্ষাৰ দিশত আমি আগুৱাই যাম বুলি আজি এই সংগঠনৰ যোগেদি আমি জনাইছোঁ। আৰু আমাৰ এই কাৰ্যসূচীটোৰ অনুষ্ঠানটিৰ আজি প্ৰথম কাৰ্যসূচী আমি প্ৰদৰ্শন হৈ গৈছিলে। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ আমি অতিথিবৃন্দ আৰু শিক্ষাগুৰুসকল আমাৰ আজি অনুষ্ঠানটিত বহুমূলীয়া ভাৱনাৰে আজি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। আজিৰ মই ইমানেই।